আপুনি ঠিকেই ধৰিছে, ইয়াতো শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ অখৰা চলিছে। কলিয়াবৰতো গাঁৱে গাঁৱে পূৰ্ণগতিত ৰাসৰ অখৰা চলি আছে। আহকচোন অমৃত মন্থন শিল্পী সমাজ কলিয়াবৰৰ শিল্পীসকলে কেনেদৰেনো ৰাস উদযাপনৰ অখৰা কৰিছে। উল্লেখ্য যে অমৃত মন্থন শিল্পী সমাজে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কেলিগোপাল নাটখনহে পৰিৱেশন কৰিব। গুৰুজনাৰ অংকীয়া নাটৰ সুকীয়া এক বৈশিষ্ট্য আছে। কোনো খুঁত নথকাকৈ গুৰুজনাৰ অংকীয়া নাটখন পৰিৱেশন কৰাত অমৃত মন্থন গোষ্ঠীয়ে প্ৰাধান্য দিছে। এই ক্ষেত্ৰত কোনো লোক সংস্কৃতিৰ গৱেষকে নাটখনি উপভোগ কৰি গুৰুজনাৰ নাটখনৰ পৰা গৱেষণাৰ সমল পাব বুলি আমাৰ বিশ্বাস। অমৃত মন্থনৰ শিল্পীসকলে অসমৰ গাঁৱে ভূঞে লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শুদ্ধ ৰূপত মহাপুৰুষীয়া নাট প্ৰদৰ্শন কৰি আহিছে। এই আপাহতে অমৃত মন্থন শিল্পী সমাজ কলিয়াবৰৰ সমূহ শিল্পীৰ দ্বাৰা ধৰমপুৰ নামঘৰত পৰিৱেশন হ'ব লগা নাটভাগৰ সফল পৰিৱেশন কামনা কৰিলোঁ।